নমস্কাৰ, মই নৱজিতে আপোনালোক সকলোকে অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই পিছবেলা সময়ত সদায় অহাৰ দৰে আমি আজিও আহি খেলপথাৰত উপস্থিত হৈছোঁহি। সৌখন দেখিছেনে খেলপথাৰ? ইতিমধ্যে আমাৰ ল'ৰাবোৰ খেলপথাৰত উপস্থিত হ'লহি। এইটো হৈছে সেই পথটি আমি সদায় খেলপথাৰলৈ অহা যোৱা কৰোঁ। চাওকচোন, দুয়োফালে সেউজীয়া ধাননি পথাৰ। এইফালে আপোনাৰ সেউজীয়া ধাননি পথাৰ আৰু এইফালেও দেখিছে সেউজীয়া ধাননি পথাৰ। আজিৰ এই যান্ত্ৰিকতাৰ দিনত গাড়ী মটৰ কোলাহলৰ মাজত দিনটোৰ ব্যস্ততাৰ মাজতো অলপ সময় উলিয়াই এনেকুৱা এটা পৰিৱেশত অলপ সময় জিৰাবচোন, মনটো সঁচাকৈয়ে বহুত ভাল লাগিব। আৰু যি কি নহওক, এতিয়া যাওঁ বলক আমি ভিডিঅ'ৰ মাজলৈ। এয়া আমি খেলপথাৰত অনুশীলন আৰম্ভ কৰিছোঁ। স্বাস্থ্যই পৰম সম্পদ, গতিকে আপোনালোকে কথাষাৰ শুনিছে। যদিহে আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি যতন নলয়, তেতিয়াহ'লে আপোনালোকে উপাৰ্জন কৰা ধন দৌলত, পকা ঘৰ এইবোৰ কোনো মূল্য নাথাকে। গতিকে আপোনালোকে নিজৰ স্বাস্থ্যটোৰ যতন ল'বলৈ চেষ্টা কৰিব। সুখ নাই কত ধৰুৱাৰ আৰু অনুমাত্ৰ সুখ নাই চিৰৰোগীয়াৰ কথাষাৰ আপোনালোকে কবিতাটো নিশ্চয় শুনিছে। গতিকে এই ব্যস্ততাময় জীৱনত আপোনালোকে অলপ সময় উলিয়াই দিনটোত অতি কমেও আধা ঘণ্টামান সময় উলিয়াই নিজৰ স্বাস্থ্যটোৰ কাৰণে শাৰীৰিক অনুশীলন কৰিব। খেলপথাৰত আমি শাৰীৰিক দৌৰ মাৰিলোঁ। এতিয়া ল'ৰাবোৰে শাৰীৰিক অনুশীলন কৰি আছে। এয়া পুছ আপ মাৰিছে আৰু বুক ডাউন মাৰিছে। কেইবাৰ হ'ল? 25, 26, 27, 28, 29, 30। এয়া 30 বাৰ মাৰিছে। মাৰি দেখাব। এয়া প্ৰথমবাৰ বৰ ভাল নহ'ল, আৰু এবাৰ মাৰিব লৈছে। এয়া এইটো কিবা এটা, আৰু এজন ল'ৰাই কিবা এটা আসন দেখাইছে, কিন্তু নামটো মই ক'ব পৰা নাই এতিয়া। আপোনালোকে পাৰিলে ক'বচোন। এয়া আমি খেল আৰম্ভ কৰিব লৈছোঁ দেই। এই প্ৰথমতে এইটো আউট বলে হ'ল। আমাৰ দুটা টিম দেখিছে নহয়, এটা আপোনাৰ চোলা পিন্ধা টিম আৰু এটা চোলা নিপিন্ধা টিম। জাৰ্চি নাই যে, গতিকে জাৰ্চি এটা চোলা পিন্ধা, এটা চোলা নিপিন্ধা। এনেধৰণৰ আমাৰ ছাত্ৰবাসৰ ল'ৰাবোৰৰ বিভিন্ন ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আপোনালোকে আমাৰ এই পেজখন ফ'ল' কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।